আজি পুৱাই ওলালোঁ আমি বাসুদেৱ থানলৈ বুলি। থানৰ ৰাস্তাৰ দুয়োকাষে বানপানী। এয়া আহি বাসুদেৱ থান পালোহি। ৰাতিপুৱাই অগণন ভক্ত ইয়াত উপস্থিত হৈছেহি আৰু আমিও আহি ৰাতিপুৱাই ইয়াত উপস্থিত হ'লোঁ। এই থানখন বৰ মহত্ব থকা থান বুলি জানে যিসকলে ইয়ালৈ আহিছে। এই থানখন ঢকুৱাখানাৰ ওচৰতে অৱস্থিত। ঢকুৱাখানাৰ পৰা অকণমান নিলগত। এয়া আমি আহিয়ে চাকি বন্তি জ্বলাই ল'লোঁ। এগছ মেইন বন্তি আৰু এয়া আহি চাকি বন্তি জ্বলাই আমি সেৱা আগবঢ়াবলৈ আহিলোঁ। আমি প্ৰতি বছৰে ইয়াত এখন শৰাই আগবঢ়াওঁ ঘৰখনৰ কুশল মংগল অৰ্থে। এয়া সেৱা কৰি আহি আমি ভিতৰত প্ৰসাদ ল'বলৈ সোমালোঁ। এয়া প্ৰসাদ ল'বলৈ বহিলোহি আৰু তাত থকা ভকতসকলে আমাক প্ৰসাদ দিলে। প্ৰসাদ লৈ মেলি আমি ৰাওনা হ'লোঁ ঘৰলৈ বুলি। ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া। এয়া ওলাই আহিলোঁ আমি। এইখন হৈছে মেইন এণ্ট্ৰেঞ্চ গেট।